নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো গাইজ গুড মৰ্নিং, মানে ভেৰি মৰ্নিং। মানে কি গাইজ, মই আজি ডিউটিত যাব ওলাইছোঁ। মই আপোনালোকক কি কৰোঁ সেইটোতো মই কোৱা নাই ন। মই কোম্পানীত মানে এমাজন ৱেৰ হাউচ তাতে কাম কৰোঁ। আৰু আজি আমাৰ এটা ছাৰে বিদায় ল'ব, সেইকাৰণে অলপমান দুখ লাগি আছে। কালিয়ে বহুত বেয়া লাগি আছিল। তো আজি ছাৰৰ কাৰণে অলপ কিবা কিবি আয়োজন কৰিছোঁ, সেইখিনি আপোনালোকক দেখাম। তো ভিডিঅ'টো চাই থাকিব। আহিব সিকে ৰখি আছোঁ, মানে সিও আমাৰ লগতে একেলগে ডিউটি কৰে, মানে একেলগে আমি কাম কৰোঁ। একেবাৰে সিৰ বাইক আছে, মোৰ আৰু একো নাই কাৰণে সিৰ লগতে যাওঁ। সি নাইট ডিউটি থাকিলে মোৰ প্ৰব্লেম হয়, সি ডে থাকিলে মোৰ আৰু সুবিধা হয়। আৰু গাইজ তো সিকে ৰখি আছোঁ, এতিয়া অলপ টাইম সেইলিয়ে যাম আৰু এতিয়া এইটো আহিছি গাইজ। তো একদম চালত উঠি লওঁ ৰ'ব। তো এতিয়া উঠি ল'লোঁ আৰু এতিয়া চিধা একদম একেবাৰে যাই থাকোঁ, একেবাৰে তাত লগ পাই আছোঁ দিয়ক। বেগ চেগ থৈ কিনে এইবাৰ চিধা কামত ধৰিব লাগিব। 2:30 পৰা এখন আমাৰ কেণ্টিনখন এতে গোটাই চবৰে টিফিনবিলাক থৈ দিয়ে। মোৰটো থৈ দিলোঁ, এইটো কলাটো। তাৰপিছত এনেকৈ মানুহবিলাক আহি থৈ যাব। আৰু এটা আমাৰ লগটো আহিছে, মোৰ বেষ্টি এটা BFF তাইয়ে থ'ব এতিয়া। তাৰপিছত বেগটো আমি লকাৰত থওঁ, এতে পইচা চইচা একেবাৰে। তাৰপিছত আৰু তৈছি আমাৰ কলা দুটা আজি আমাৰ ছাৰৰ মানে কি লাষ্ট দিন কাৰণে মই এটা ভিডিঅ' বনাম, তো আপোনালোকে চাই থাকক। এতিয়া আমি ডিউটিৰ ভিতৰত যাম। তাতে মোবাইল চবাইল এলাও নাই দিয়ক। গামোচা আনছি তাই, ময়ে কোৱা নাই গাইজ। এটা আমাৰ লকাৰ ৰুম আৰু এটা ফুলম নহয় কাৰাপাৰা আনছি যে আমি যে তাতো অনা নাই। আমি যে পইচা তুলি কিনে আমি কিবা অলপমান কৰিম আৰু শৰাই চৰাই অসমৰ মান হিচাপে। তো সেইখিনি মই আপোনালোকক দেখাম মুহূৰ্তখিনি। আৰু আমি কান্দিমো, কালিও কান্দছোঁ। একেবাৰে লাঞ্চ ব্ৰেকত লগ পাইছোঁ গাইজ। আমি খাই লৈ উঠিলোঁ। আৰু আজি আপোনালোকে জানেনে কি, মানে মই কৈ আছোঁ ৰ'ব, মানে আজি 31 ডিচেম্বৰ আজি আৰু ছাৰৰো লাষ্ট। সেইকাৰণে আজি সৰুকৈ কিবা কিবি হ'ব। আৰু আমি এতিয়া কেণ্টিনত আছোঁ, ভাত চাত খাই উঠিলোঁ বঢ়িয়াকৈ। তই কি কৰি আছা? আৰু আমাৰ কেণ্টিনখন আমি মানে আমাৰ 1 ঘণ্টা ৰেষ্ট টাইম। তাৰপিছত আমাৰ ভাত খাওঁতে গ'ল 20 মিনিট, কথা পাতি হাঁহি কিবা কিবি। তাৰপিছত আৰু 40 মিনিট আছে, 40 মিনিট এনেকৈ আছে। আৰু ইফালে আমাৰ কাম চলে, ইফালে মোবাইল চবাইল এলাও নাই। কেণ্টিনৰ ফালে ইফালে আৰু মোবাইল এলাও নাই। তো চাই থাকিব আৰু গধূলি ভাল লাগিব। আৰু দুখো লাগি আছে, ছাৰ গেছি। কালি আমি বহুত কান্দি চাচোন, চকু ফুলি গেছি মোৰ এতিয়া। আজি বাৰ কি হয় নাজানো, আৰু দেখাব চেষ্টা কৰিম মই। বনা জিলাপি লৈ আহিছি, আৰু এটা বনা চেফটো কিন্তু পাকটো হোৱা নাই, সেইটো সৰু কথা। কিন্তু সোৱাদ হৈছি না নাই সেইটোৱে ডাঙৰ কথা। মই টেষ্ট কৰিব সাকসেসফুল আছা। গাইজ আমাক অফ লাগে, অফ বিচাৰি অফিচত যাওঁ, অফ বিচাৰি যাওঁ। অফিচত ছাৰৰ লগত কথা পাতোঁ, আমাক অফ লাগিব। আৰু ইফালে এনেকৈ কাম চলি আছে, দেখুৱাব মনে চাওঁ গাইজ। ছাৰ আছে ভিতৰে যাওঁ ৰ'ব গাইজ। 5 তাৰিখে অফ লৈ আহিলোঁ চান্দুবীৰ মেলা চাব যোৱাৰ কাৰণে। এই জোৰ কৰি আছে, মই নাযাওঁ বুলি কৈ আছোঁ। মোৰ লগ চগ নাই, চাং দে কি হয়। 1 বজাত আহিছিলোঁ ভাত খাবা, এতিয়া যাবা হ'ল, যাবাই লাগিব, উপায় নাই।
মালটো পাব লগা হ'লে সেই ঘৰ চলিব বা আমিও চলিব পাৰিম না কি কৰাইছো তো এতিয়া যাওঁ দিয়ক মানে একেবাৰে ছুটিৰ পিছত লগ পাই একেবাৰে গধূলাখনত লগ পাই আছোঁ গাইজ তাই ক'লে মই আৰু নকওঁ বাই বাই ডিউটিৰ পৰা ওলালোঁ ৰাইজসকল এতিয়া আমি এখন দোকানত গেলি যাই থাকোঁ ব'লা গাইজ ভৰালিয়েতো আর বস্তু লেছে দে হাই কো একবার দে হাই কো আর এতে আছে মেন ভরাল তো এতো তা এর বাইরে দিবা লাগছে এটা মোবাইলত বিজি আর এটার ফোন আইছি আর এত মোবাইলত বিজি ফাইনালি আমি আজি কেক খাম কেক খাই পা নাই চাই থাকক গাইজ আৰু আমাৰ আহিব লগা আছে দুটা হাতকেইটা আহিলে আমি যাম এতিয়া মাজত এতিয়া ছাৰ আহি পাইছি আৰু এটা আমাৰ লগতে কাম কৰা আজি অফ আছিল তাইক বজাৰ চজাৰ কৰিব দিছিল আৰু পিছফালে আছে ছাৰ গাইজ এটা আমাৰ ছাৰ এটো ছাৰ একবাৰ হাই হাই দিছে না এটা ছাৰ আৰু এটা আমাৰ পিয়াজ আৰু আমাৰ লগকেইটা গোটাই আৰু এতিয়া ছাৰৰ কাৰণে আমি অলপমান কিবা কিবি আয়োজন কৰিছোঁ তো চাই থাকক বহুত আছে গাইজ পিছফালে পিছফালে জয়নুলো আছে আজি ছাৰৰ লগত পুৰা ফটো আছে একদম লাইন দস্তি চেলিব্ৰিটিৰ নিচিনা তাৰমানে আজি লাষ্ট না ছাৰৰ আৰু 31 ডিচেম্বৰ 1 তাৰিখৰ পৰা চব নতুন হ'ব আমাৰো কাম চাম চব চেঞ্জ হ'ব আমাৰ মনালী চাই ছাৰৰ ওচৰত আৰু ময়ো ছাৰে গমে পোৱা নাই গাইজ মই যে ভিডিঅ' কৰি আছো আমি এতিয়া কি কৰিম আমি এতিয়া কেক কাটিম কেক আৰু ছাৰে কেতিয়া কেক কাটিব আৰু এটা ছাৰক ৰখি আজি গম পালো ছাৰ সচ্চাই सामने आ गया सर की सच्चाई सामने आ गई तो बस सबको दे আমি কেকে খাওঁ কেক তো কাটলা ভিডিঅ' চিডিঅ' কৰিব নাপালোঁ গাইছ বহুত দুখ আমাৰ কয় আমি পিছত গ'লো আমাৰ সন্মান ছাৰৰ কাৰণে আৰু গামচাখন পিন্ধাছি যিটো মই দেখা নাপালোঁ গামচাখন পিন্ধাৱা ইয়াতে কি কাটা ৰসগোল্লা ৰসগোল্লা আগে লওঁ লাষ্টত নাপাম খাবা চাবা চামুচখনে খাম দিয়া বাই বাই দিলোঁ এতিয়া যাওঁ এইটো ছাৰকো বাই বাই দিলোঁ চবকে মাত দিয়াত ব্যস্ত ছাৰ বাই বাই হেপী জাৰ্ণি এণ্ড হেপী নিউ ইয়াৰ ইন তো গাইজ ছাৰক বিদায় দিলোঁ আৰু এতিয়া মই ঘৰত যাই আছোঁ বহুত ৰাতি হ'ল 7টাই বাজিল ডিউটি এনেই 5:30 ছুটি হয় তো এতিয়া বাইকৰ পৰা নামলোঁ আৰু ঘৰ পামেই আৰু বেছি দেখালোঁ আজি ভিডিঅ'টো কেনেকুৱা লাগিল আমাৰ জমনি আমাৰ ফাল্টুবিলাক দেখালোঁ ছাৰক বহুত মিছ কৰিম ইমান দিনেদি ছাৰক পাইছিলোঁ আৰু বহুত খোলা হৈ গৈছিলোঁ একদম ফ্ৰেণ্ডৰ নিচিনা আপোনালোকক দেখালোঁৱে কেনেকুৱাকৈ কথা পাতে ছাৰে তো কেনেকুৱা লাগিল ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব
আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈকে বাই বাই